Shining in the setting sun like a pearl upon the ocean coming. তো হেল্ল' গাইজ গুড আফটাৰনুন তো গাইজ আজি বহুত ৰ'দ দি আছে পুৰা গৰম হৈ আছে এতিয়া গৰমত থাকিব পৰা নাই মানুহ মাছ মৰিছে বোলে মাছ আমি এতিয়া চাবলৈ যাম বলক পুৰা মাছ গৰমত এতিয়া ৰ'দত পুৰা মাছ মৰি গৈছে মাছ ধৰি আছে এতিয়া আমি মাছ ধৰোঁগৈ বলক গৰমত কেনেদৰে মাছবিলাক মৰিছে আমি চাম আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ কি গৰম পৰিছে আজি গাইজ গৰুজনী অৱস্থা কাৰণে গৰমত কাঢ়ি লৈ গৈছে এতিয়া মানে কি মই শুই আছিলোঁ ফেন চেন লগাই কিন্তু মোক মাছ ধৰিবলৈ চিঞৰি আছে দাদা এজনে আৰু বহুতে মাছ ধৰিছে বোলে বলক গাইজ কোনে কিমান মাছ পাইছে চাওঁগৈ গৈ নিশ্চয় নাই মাছ কিমান এই মাছ ধৰা মাছ ধৰা মেইন মানুহজনী চালনী তালনী লৈ একদম এই ৰ'দখনত মাছে ঢেলপুঙা খাই গৈছে এইবোৰ মাছ এইটো মাছ এই কোপা ইমান মাছ পালে বৰালিটো থৈ দিছে বোলে বৰালিটো পিছতে খাব খোৱাৰ পিছত এই দুনিয়াখনত মাছ চব মৰি গৈছে মাছটো বাদে গৰু ছাগলীয়ে মৰিব এতিয়া মানুহ মৰিব এতিয়া ক'ত মাছ থাকিব বৰষুণ এইকেইদিন ইয়াৰ পিছত এতিয়া ইয়াত পূৰা মাছ মৰিছে আৰু অলপ পিছত মানুহৰো এতিয়া জীৱ যাব আৰু ইফালে মাছ ধৰি আছে চবতে মাছেই মাছ ধৰা মানুহ বহুত মাছ ওলাইছে रोदालिए मुरकाने काने को ए आईने की बारू ভাল পোৱা হয় তোমাক দেখি মন থমো সেই মাছ শিঙি মাছে দি দিলে নে গোটেই পানী পুৰা গৰম পানী আজি বেলেগকৈ গৰম পানী নালাগে আৰু এইটো মাছ আহি আছে ইফালে মাছ ধৰি আছে এইগৰাকী শিঙা মাছে ফুটিলে দেখুৱাই দেখোন কিমান ফুটিলে এইটো তেজ এই তেজে শিঙি মাছে দি দিলে না 3 দিনলৈতো বিষ আৰু লাগিছে মাছ ধৰা এক্সপিৰিয়েঞ্চ কওকচোন মাছ ধৰা আপুনি মাছ ধৰিবলৈ বহুত ভাল পায় মই বহুত ভাল পাওঁ মাছ ধৰি আজি মাছ ধৰি কেনেকুৱা লাগিছে আপোনাৰ বহুত দিনৰ মূৰত ধৰিছোঁ গতিকে বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ আপোনাৰ বক্তব্যটো শুনি ভাল লাগিলে এইকেইটাই মাছ পালেনে ভণ্টি তোমাৰ মাছ ধৰি কেনেকুৱা লাগিছে ঐ যাওঁগে ব'ল যাওঁগে নে যাওঁগে যা গাইজ এক পলিথিন মাছ পাই গ'লোঁ সেয়া সিহঁতি কিমান পাই আছে দেখিছেনে মাছ এই খোপা ঘৰলৈ যাওঁ বুলি কৈছে আৰু ঘৰলৈ যাবলৈ মনে নাইকিয়া হৈ থাকিলে পাবলো মাছ ধৰি কেনেকুৱা লাগিছে হা ধুই নে ব'লা আহা যাওঁগে আহা এটি মাছ ধৰি মানে এটা পূৰা হেৰি হৈ গৈছে টেষ্টি উঠি গৈছে আজি গাইজ এনেকুৱাই মাছ ওলাইছে মাছবোৰ গৰমৰ তাপত মানে পূৰা মাছবিলাক হেৰিত সোমাই গৈছে বাহনিৰ কেপত সোমাই গৈছে আৰু আমি মাছ ধৰি মানে ইমান ধৰিছোঁ আকৌ ঘৰত অলপ ধৰিছোঁ পূৰা মাছেই মাছ ধৰা মানুহ ধেৰ এইগৰাকী আজি 10 কেজিমান ধৰিলে এক গাল পুৰা লোকেশ্যন দিছে নাই মাছ ধৰা ব'লা দেখা তুমি মোক মাছ ধৰি খাব নালাগে আৰু বেমাৰ ওলাব ব'লা আজিহে মোৰ মৰম লাগিছে মাছ ধৰি দিলে যে এনেকৈ সদায় ধৰি খুৱাব লাগিব দেখিছে গাইজ মোক কি কৈছে গাঁৱলীয়া ছোৱালীবিলাকে বোলে মাছ ধৰিব জানে মোৰ হেৰিত থকা টাউনীয়া ছোৱালীবিলাক ক'বাচোন মাছ ধৰিব জানে নে নাজানা মাছেই মাছ আজি খাবহে লাগে আৰু মাছ ঔটেঙা সৈতে জোল বনাই ঢেকীয়াৰ লগত পূৰা মাছৰ আঞ্জা বনাই খাই দিম আৰু আজি তো গাইজ আমি গৈ থাকোঁ আপোনালোকে ধৰি থাকোঁ দেই বাই বাই আমি যাওঁ আমি বহুত পালোঁ 10 কেজিমান পালোঁ আৰু নালাগে আমাক
টোটেল মাছ আজি 10 কেজিমান ওপৰত হৈছে। এতিয়া আমি যাওঁগৈ, বহুত মাছ পালোঁ। বেমাৰ ওলাব নালাগে দেখছি নাই গাইছ, মাছ ধৰোঁতে আমনি লাগি গ'ল। কিমান পালোঁ? ইয়াত আছে 2 কেজি, ইয়াত আছে 1/2 কেজি, ইয়াত আছে 1/2 কেজি। একদম এগৰাকী অৱস্থা কাঢ়ি লৈ গ'ল দেখিছে নাই? কাঢ়ি আহিলে একদম অৱস্থা কাঢ়ি লৈ গ'ল। মাছ ধৰোঁ এতিয়া বেমাৰ ওলাব ঠিক নাই। তো গাইছ কিমান মাছ ওলাইছে দেখিছে নাই? আমাৰ এইফালে চব বটীয়া মাছ, কিবা মাছ আৰু ধেৰ। আজি কমচে কম 20 কেজিমান মাছ ধৰিছে আৰু চব মানুহে মিলি। আমি আনিছোঁ 2 কেজি, 2.5 কেজি, 3 কেজি ওচৰা-ওচৰি মাছ আনিছোঁ। ধেৰ মাছ ওলাইছে এইবাৰ আমাৰ ইয়াত। আগৰবাৰতকৈ আমাৰ ইয়াত বহুত মাছ ওলাইছে। তো গাইজ কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিডিঅ'টো। তো গাইজ ঘৰত পাই গ'লোহি। এতিয়া ঘৰত পাই মাছটো বাছি লওঁগৈ। কিমান পালোঁ আজি? দেখিছে গাইজ, হাতে ধৰি ইমানগাল মাছ আমি পালোঁ, হয় নাই? আৰু ইয়াতো আছে অলপ। ইয়াত আছে ডাঙৰ ডাঙৰ গৰৈ। আজি ঔটেঙা সৈতে জোল বনাই খাব লাগিব। চব হাতে ধৰি চালনি মাৰি পাই আমি ইমান দূৰ পাই গ'লোঁ। তো গাইজ এতিয়া আমি ফ্ৰেছ হৈ লওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। তো চাই থাকক। এতিয়া ভাত পানী খাই ৰেডি হৈ গ'লোঁ। ভাত খালোঁ, গা ধুলোঁ, ফ্ৰেছ হ'লোঁ ধুনীয়াকৈ। তাৰপিছতে ভাত খালোঁ, ভাতকেইটা খাই পিনি এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অলপ ৰেষ্ট ল'ম। তো গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে মোক এটা লাইক ঠুকি দিব ভিডিঅ'টোত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ প্ৰতিটো নটিফিকেশ্যন পাই থাকিব আৰু মোক সদায় ছাপোৰ্ট কৰি যাব। তাৰে কামনাৰে আপোনালোকৰ আজি ভিডিঅ'টো আগবঢ়ালোঁ, আৰু ভিডিঅ'টো যাতে সকলোৱে ছাপোৰ্ট কৰে তাৰে আশা ৰাখি আজিলৈ বাই। তো প্ৰতিটো ভিডিঅ' আপোনালোকে চাই থাকিব মোৰ, আৰু মই ভাল কণ্টেণ্ট ভাল ভিডিঅ' মই আপোনালোকৰ কাৰণে বনাই থাকিম। আৰু মোক যিসকলে এতিয়ালৈকে ছাপোৰ্ট কৰি আছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোক সকলোৱে ছাপোৰ্ট কৰি যাব, তেতিয়াহে মোৰ ভিডিঅ' বনাই ভাল লাগিব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেন্তে লাইক ঠুকি দিব, এটা লাইক ঠুকি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ নটিফিকেশ্যন যাব। যদি ভিডিঅ' ভাল লাগে তেন্তে আপোনালোকে ক্লিক কৰি চাব, যদি বেয়া লাগে তেতিয়া নাচাব। চ' আপোনালোকে কিন্তু মোৰ চেনেলটোতে ছাবস্ক্ৰাইব কৰি থ'বই, আৰু এটা লাইক ঠুকি দিব ভিডিঅ'বিলাকত, তেতিয়া মোৰ ভাল লাগিব। ত' গাইজ আজিলৈ বাই।